যেতিয়া আমাৰ দেউতাহঁতে জগালে মাহঁতে জগালে বোলে ঐ এই ল অ'ত একদম বানপানী আহিলে আৰে বানপানী আহিলে সেই বানপানী বুজি নাপাওঁ আৰে কেনেকুৱা বানপানী আহিলে এতিয়া কি বস্তু আহিলে গম পালে কি বস্তু আহিলে বানপানী আহিলে বুলি আমাৰ টেমা মাছ এটা পাওঁছেনে তাত এডাল হেপন খুলি লোৱা আকৌ কেলা কথাখিনি কোৱা শুন আকৌ মই কেলা কথাখিনি শুনি থাক এটা কাৰণে শুনি থাক মোক কথাখিনি ধ্যান দি থাক মই কি কৈছোঁ মোক কাহিনী এনে বেলেগ কথা কোৱা নাই মোৰ নিজৰ লাইফৰ কাহিনী কৈছোঁ দে চিকেটটো দে এই নহ'লে শুকান বিয়া থাকে দে শুকান বিয়া নাই কেলা আমি এজনীৰ লগতে বৰিং হোৱা নাই 10 বছৰ 11 বছৰ হৈছে বিয়া কথা বৰিং হোৱা নাই লাইফ টাইম বৰিং নহয় বৰিং হ'ম বুলি অনা নাই ইমান বেয়াও নহয় কিছুমান ধাৰণা আহে মানে অনেক কিছুমান ভাৱনা সেই ভাৱনাত উঠি বাঢ়ি যাবলৈ মন যায় সেই ভাৱনাৰ লগত যাবলৈ মন যায় সেই ভাৱনাৰ কাষত পাবলৈ মন যায় মই এনেকুৱা বাছা যদি এইবিলাক গান গোৱা দে ভাই গমেই পোৱা নাই মই যি খাওঁ ভাই অপেন খাওঁ দে ভাই ধ্যান এটা কাকো খাতিৰ নকৰোঁ নিজৰ দম আছে ভাই নিজৰ দমত কাম কৰিছোঁ খাইছোঁ মা দেউতা আগত খোৱা নাই লুকাই খাইছোঁ এতিয়া ভিডিঅ' বনাইছোঁ কাৰণে ৰেকৰ্ডিং কৰি আছোঁ যদিও ওলাই গৈছে কাৰণ মই বেলেগ একো নাই মই মোবাইলটো এনেকৈ উলিয়াই দিওঁ ভিডিঅ'টো বেলেগ টাইম পাছ কৰিবলৈ মন নাযায় তো মই এইবিলাক ষ্টেণ্ডত আছিলে হাতে ধৰি পেলাই হাতটো খুব বিষায় মোবাইল এনেকৈ ধৰি পেলাই ভিডিঅ' অলপ কপি থাকে তাকে মই ষ্টেণ্ডডাল অৰ্ডাৰ দিছিলোঁ সেইডাল এটা লগাই থোৱা নাই অনেক কিছুমান ধাৰণা আহে মানে অনেক কিছুমান ভাৱনা আহে আকৌ সেই একেইখিনি মৰম সেই একেইখিনি দিন আকৌ ঘূৰাই বিচাৰোঁ কিবা এটা মজা লাগিলে হয় নাই আমি এজনীৰ লগতে বৰিং হোৱা নাই 10 বছৰ 11 বছৰ হৈছে বিয়া কথা বৰিং হোৱা নাই লাইফ টাইম বৰিং নহয় বৰিং হ'ম বুলি অনা নাই ইমান বেয়াও নহয় তেনেকুৱা কৰ্ম তেনেকুৱা ধৰ্ম কৰ্ম যায় ধৰ্ম কৰিবও লাগে মানে কিন্তু কিছুমান ধৰ্মত লোকচানো আছে বাৰু আজিৰ দিনত আগৰ হিচাপত ঠিকে আছিলে আগৰ মানে 20 বছৰ আগৰ কথা 20 বছৰ 15 বছৰ হয় ইমান মানে হ'ল চাগে মনত আছে মোৰ 2007 চনত যেতিয়া বানপানী হৈছিলে তেতিয়া মোৰ দেউতাই কান্ধত লৈ সেইটো এটা মোৰ ষ্টৰি আকৌ দেই ভাই গম পোৱা নে ঐ কলা শুনিছোঁ নাই তোৰ মানে গৰু আগত টুকীয়া বজাৰখন আছে নি টুকীয়া কোৱা আছোঁ কথাখিনি মই বেলেগ নাপোৱা নহয় তাত কথা পাতি আছোঁ তাত মই ক'ত কথা পাতিছোঁ সেইটোতো সি তাৰ কাম সি নিজে কৰি আছে না সি তাত ৰখি থাকিব আছে ৰখি আছে মই কথা তোৰ লগত পাতি আছোঁ হয় তাত মই কথা পাতি আছোঁ শুনি আছোঁ এই তাৰ সি নিজৰ কাম সি নিজে কৰিব হয় নাই এইটো কিবা কয় নাই সিহঁতি শুনা মানে শুনি আছোঁ কোৱা মানে কোৱা আছে আমি তই মই কথাটো পাতিব লাগিব না তই বুজি পালি নাই মই এইটো ডবল কাহিনী এইটো ডবল কিহৰ কাৰণে কাহিনী ডবল কাহিনী মানে কি হ'ল মই শুই আছোঁ ৰাতি গম নাপাওঁ একদম পূৰা মোৰ কিন্তু মনত আছে দেই এই কথাটো মনত মানে মোৰ আগৰ পৰা নাই মনত তাৰ পিছৰখিনি মনত আছে মানে
মোক যেতিয়া আমাৰ দেউতাহঁতে জগালে মাহঁতে জগালে বোলে ঐ এই ল'ৰা অ'ত একদম বানপানী আহিলে আৰে বানপানী আহিলে সেই বানপানী বুজি নাপাওঁ আৰে কেনেকুৱা বানপানী আহিলে এতিয়া কি বস্তু আহিলে গম পালে কি বস্তু আহিলে বানপানী আহিলে বুলি কৈছে দেউতাই মানে চোৱা নাই ডাইৰেক্ট কাণত লৈ চাওঁ টালি টোপোলা লৈ ট্ৰেক্টৰ আহিছে বাগানত তেতিয়া দেই ট্ৰেক্টৰ আহিছে ট্ৰেক্টৰ পূৰা একদম নিছে পূৰা নি কিবা একদম ডাঙৰ এই ডবল ফেক্টৰীত মানে দেই মোৰ একদম মনত আছে কথাটো ৰাতি কমেও 12টা বাজিছে সঁচা কাহিনী এইটো সেইটো মোৰ লাইফত হৈ যোৱা কাহিনী গম পোৱা নাই বানপানী আহিলে তেতিয়া আমি কিবা এই জোনাই বুলি কোৱা জেগা তাত আছিলোগৈ আমি গম পোৱা নাই তাৰপৰা আমাৰ বাই ডাঙৰ হা বাই গাভৰু হ'লনে নাই মনত নাই ইমানটো হোৱা নাই চাগে হোৱা নাই এতিয়া সৰু বায়ো সৰু কণা কটা চিঞৰি মানুহ ইটো কেমৰ পৰাও মানুহ আহিছে এইফালৰ পৰাও আহিছে মানুহ গম মানে ইফালৰ পৰাও আহিছে মানুহ ইফালে মানে ইফালে পাতে এনেকৈ আঙুলি ভৰাই বা চিটি মাৰিছে আমাৰ দেউতাও মাৰিছে পিঠ মাৰিছে এনেকৈ দুই দুটা আঙুলি এনেকৈ ভৰাই পিঠ মাৰিছে তাৰপৰা মই দেউতা ভাগৰ কাণত চুলি কোচাত ধৰি ল'লোঁ দেউতা ভাগৰ একদম দৌৰ আৰু গাড়ী আহিলে গাড়ীত আহিয়ে যি মানুহ নিলে নিয়া নাই বস্তু পাতি একদম গ'ল আৰু ৰাতিটো তাত খানা এই টবল বতুৱা এডালত মানে ইমান ডাঙৰ বতুৱা মই দেখা নাই গোটেই গাঁওখন মানে চলি যাব গাঁওখনৰ 2খন গাঁও মানে খাব পাৰিব মানে ইমান ডবল চৌ বনালে ভাত তাৰপৰা এই টেমা মাছ এটা পাওঁছেনে তাত এডাল হেপোন খুলিলোঁ আকৌ কেলা কথাখিনি কোৱা শুন আকৌ মই কেলা কথাখিনি শুনি থাক এটা কাৰণে শুনি থাক মোক কথাখিনি ধ্যান দি থাক মই কি কৈছোঁ মোক কাহিনী এনে বেলেগ কথা কোৱা নাই মোৰ নিজৰ লাইফৰ কাহিনী কৈছোঁ দে চিকেটটো দে নহ'লে শুকান বিয়া থাকে দে শুকান বিয়া নাই কেলা যাব না মই যোৱা নাই নাই বাহিৰ ফালে কেলা কি আছে ন কি লগত ধানটো বনোৱা হে ভাং নাই সোমাই দিলে কেলা ধানটো কেলা ড্ৰাইভাৰটো গ'লগৈ নি এইটো ল'ৰা মতলে ইয়াৰ লগত কি ৰাখোঁ তোৰ গেটখন বন্ধ কৰিলি নেকি গেটখন বন্ধ কৰি দিব গেলিছে মই যাম না মোৰ কাহিনী গম পোৱা নাই মোৰ কাহিনী যদি মোৰ মনত থকা পা মোৰ যিখিনি মনত আছে মোৰ দুখ সুখ মোৰ মানে লেনদেনৰ পৰা ধৰি সকলো মোৰ লাইফত হৈ যায় মোৰ মা দেউতাক কষ্ট কৰা বাইদেৱে মোৰ যেনেকৈ কষ্ট কৰি কিনে মোক ডাঙৰ কৰিছে তেনেকুৱা কষ্ট মোৰ হিচাপত মই পাব যিমান পাইছোঁ না সিমান নাই পোৱা আৰু মোৰ বায়ে যিমানখিনি কষ্ট পাইছে ন বেলেগ বায়ে পোৱা নাই চাগে ঘৰত ডাঙৰ ল'ৰা হ'লে আৰু ঘৰত ডাঙৰ ছোৱালী হ'লে মানে বিৰাট কষ্ট এই কথাষাৰ মই জানো মই বুজি পাওঁ এই কথা বহুত কষ্ট হয় ডাঙৰকৈ ডাঙৰ ল'ৰা হ'লেও কষ্ট আৰু তোৰ ডাঙৰ ছোৱালী হ'লেও কষ্ট নাই নাই ৰেণ্ডৱা মোৰ বুতে মুখ বি বতাই হে কি কামবেক কাৰবে সঁচাই পূৰ্ণিমাৰ জোন ৰৈ 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 তোমালে আছো সঁচাকৈ ৰৈ 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 মই আছো তোমালৈ সঁচাই এদিন মই কৈ দিম সঁচাকৈ কৈ দিম মই খোলা খুলিহে কম তুমি ভাবে নাপাবা ঐ तुम्हारे लड़तर छोड़ी के नंबर है कहते हैं कितना साल से तुम मार लौटा बता মোৰ মনৰে সকলো কথা काई के